দীপ এতিয়া নাই আছো স্কুল চৈ যামছো ফুৰিব এই গাড়ীত তেলে নাই যে তই গাড়ী ভৰি দিছি সিদিনাখনে সেই হ'লে কি কৰিবি যাব লাগিব ঘূৰিব যাব আহিলি হাজিৰা আছে আহিছিলোঁ ঘূৰিব গ'লি ভাল লাগিলে বাপ জমিদাৰে উঠাকছো বাইকত বেলেগত ঘূৰিব যায় সি এই হ'ব আমাৰ হ'ব যোন ফুৰিব যামছো উঠে কিমান সময় লাগে থকান দেই এ তোর গাড়ী সদায় সদায় তেল চেছ হয় পিছেদি আপি কেইটা আহিছি এতিয়া কি হ'ব ইনষ্টাগ্ৰামত ল'ৰা এটা দেখিছিলোঁ বহুত ভাল লাগিছিল তই কিমান ল'ৰা চাওঁ ইনষ্টাগ্ৰামত এই আজিকালি চেনি আহা পালে খাই থাক ফেইলো হ'ব দে উপায় নিদিয়ে ভায়াত কৰি লৈছে আমি তো ঘৰত নাই আছো ছাগলৰ ব্যৱসায় কৰো নহয় চুৰ কৰোৱা চুৰ কৰিলে মাৰ খাম নহয় চুৰ কৰিব নোৱাৰা আমাৰ ফাদাৰ হেডমাষ্টাৰ তই কিয় টেনশ্যন লৈছে ডিউটিৰে হেডমাষ্টাৰ তই যে হেডমাষ্টাৰ নহয় নহয় চুৰ মই কৰিম তই ধৰ্মঘট থাকিবি হেডমাষ্টাৰ দুটা হৈ মই চুৰ কৰিম তই যে হেডমাষ্টাৰ নহয় নহয় ডিউটিৰে হেডমাষ্টাৰ তোৰ ছোৱালীকেইটাক চাচোন বাইকখন ঠেলি ঠেলি লৈ দিয়ে হয় দে এনেহ'লে বৰ লেবেল এতিয়া তেল ভৰাব পইচা নাই চাগে সেইবাবে এনেকৈ চিলাই আহিছে কিন্তু আপিক জোকাব নেৰে ফুৰিব যাব লাগিছিল ক'ত যাবা যাওঁ নেকি শ্বিলং যাবা নেকি শ্বিলং যাবা তাকেতো কাৰোবাক লগ ধৰা আৰু কোনদিনা যাবা যাওঁ পৰহি মানে গুচি যাওঁ পইচা আছে নে নাই পইচা মেনেজ কৰিব লাগিব ফোন কৰি কিনে দে বাৰু তোমাৰতো মই দি দিম বাৰু সেইটো চিন্তা কৰিবা নাই কাৰোবাক লওঁ আৰু ফোন কৰোঁ ৰ'বা দে নহয় আৰু একবাৰ নাম ৰখিয়া এই কতে এই শ্বিলং যাবি নেকি পইচা মেনেজ হ'ব ৰ বাইক লৈ যাম বুলি বাইক লৈ যাব মই স্কুটিখন ল'বি দে দে কম দে কোনদিনা যাওঁ যাব ন দে হ'ব দে কালি আমি নলবাৰীত যাওঁ কিয় যায় মোৰ কাপোৰে নাই কেইটাই যাবি 10টাত যাম দে যদি মই হা 10 টকা লাগছিল 10 টকা মানে কি হৈছে নাই এই চাৰ ভাত দাম পইচা আছে দে পইচা এই চাৰ ভাত দাম মাৰি আছে নহ'লে দিলো আছিল পইচা একাউণ্টত তেলে ভৰাব পাৰে না চাৰ ভাত দাম কাৰণে তেলে নাই গাড়ীখন এতিয়া মই 10 টকা কোনে লাগে চলবা নহয় বাপৰ কিবা হেৰি লাগিব এই আপাতো ধুনীয়া ঘৰ নেকি ভাল লাগছি পতাব বুলি ভাল আছিল এই তোৰ লগত এনেও নপতে যা তোমাৰ গাড়ীত তেল ভৰাব পইচা নাই আৰু তুমি শ্বিলং যোৱা আৰু মোৰো পইচা দিবা এই চাৰ ভাত দাম কাৰণে বিশ্বাস নহয় মই তোমাৰ কথাত চাৰ ভাত দাম কাৰণে নাযাবা তোমাৰ লগত মই শ্বিলং যা নহয় চাৰ ভাত দাম কাৰণে ভৰাব বুজি কিয় নাপাওঁ চাৰ ভাত দাম কাৰণে পাছত ভৰাম তো মই বলা ফুৰি মানুহ নহ'লে আৰু তুমি কিবা খোৱা বাজি তোমাৰ বিশ্বাস কৰবা টান নহয় খোৱাম এই ৰক্ষানো কেমাই নিম নেকি খোৱাম হা সেই আপা দুটাই ফুৰবে আহিছি প্ৰপ'জ মাৰি দাও নেকি এ তয়ো যি আর আপা দেখলি পাগলা হ এ ধনী ঘৰ চলি পতাব বুলি ভাল হলা হয় এই সৌৰভ তাতে আপি কেইটা আমাক চাই ৰখি আছে এই তোমাৰ কেতিয়াম দেখা পাইছি না পইপ নেকি না ফটোৰে কেতিয়া তেতিয়ালে না এই তেল মই ভৰাম তো শুনা পাইছ কিয় নাপাওঁ এই মই তেল ভৰাম তো মই এতিয়া চাৰবাৰ দাম কাৰণে ভৰাব না তুমি ঠাট্টা কৰি থাকিবা নাগে নহয় মই ঠাট্টা কৰা নাই ভুলতো ওলাই যায় না কিছুমান ভুলতে নহয় ৰবাচোন এই মই জানো দে বেয়া পাইছ হেনা মই নহয় মই যাওঁ দে যাবা নাগে কিবা খাওঁ দোকানৰ পৰা ব'লা তুমি সদায় খোৱা ৰ'বা খোৱা মানে পইচা আছে হা চাৰবাৰ দাম ব'লা তে ৰখি থাকিলে কি হ'ব তুমি ওচৰত দোকানৰ হেৰি 100 টকা 120 টকা বাকী আছে ৰ'বা এতিয়া দিয়া আৰু বাকী দে খাই আহিম হা চাৰবাৰ দাম খোলা তাক পইচাটো দি দিম মই ব'লা ক'তনো দিব শুনাচোন কোৱাচোন মোৰ তোমাক ভাল লাগে অলৰেডি মোৰ 2-3টা আছে নালাগে মই এই কাৰণে মাতিছিলা নেকি মোক তোমাক মোৰ ভাল লাগছিলা সেইকাৰণে সুধিছিলোঁ যাওঁতে আমাৰ দেৰি হৈছে যা ইমান ঠগাও নহয় যা তই বল ঐ আমাৰ মাৰ পাতি তেলটো বেচিছিল বিছনাৰ তলত থৈ দিছে 50 টকা মই চুৰ কৰি লৈছোঁ কিবা যদি তেল হয় দে ভৰাব লাগিব হ'ব দে কি কথা বাদ দিয়ে তেতিয়া যে আমি দেখা পাইছিলোঁ আপিটোৱে গাড়ী যেতিয়া হৈছিল তেতিয়া আপিটো দেখা পাইছিলোঁ ফেৰে তাপি ভাল লাগছে এই জুমি নামৰ আপিটো যে আছে ভাল লাগছে তোমাৰ কিনো হয় সেইটো নগেনৰ জীয়াক দেখোন হা কি ক মোক যাতে মানি নিবা ভাই তহঁতে যি কৰা কৰ লগৰ খাতিৰত কিন্তু আহিছোঁ সিহঁতৰ লগত হ'ব দে টেনশ্যন কিয় লৈছা আছোঁ নহয় আমি এই গুটি দাই নাই মিছা ভয় খাই থাকে ভগৰবা লগা এটা আকৌ নাই কি আছে ভগৰবা লগা এতিয়া যদি দেখা পাওঁ প্ৰপ'জ কৰি দিম নেকি
দিবি দে মইনো কি কম তোৰ ভাল লাগছি হয়দি হ'ব দে ৰ'বা সেই এটা প্ৰপ'জো মাৰিলা একচেপ্টো নকৰিলোঁ আপি এটা লাগছিল লেবেলো দিলোঁ ফাটা লেবেল তোমাৰে ভুল এইটো হ'লেও তাই সিমান থৌকে নাছিল এবাৰ ইমান বাদ দে শ্বিলং যোৱা কামটো শ্বিলং মানে চাৰভাতদান খোলা দেই নাই ৰ'বা তোমাৰো ছাৰ কথা নে চাৰভাতদান খোলা দেই নিশ্চয় শ্বিলং কি তেজপুৰো যাম যাবা ৰ'বা পাগলা ভাতক যাবা তোমাৰনো ভাতা লাগছে আৰু কিমান শুনিম ভালকৈ যায় ভাল হ'ব নেকি ব'লা দে তলত বাগাত দি থাকোঁ ব'লা দে ব'লা ব'লা শ্বিলং যাবা চাৰবাদানে চকীত কলা কিনি এখন কি কৰিবা চাৰভাৰে ডাউন দিছি আৰু বাবা তুমি চাৰবাদান বুলি কয় তোমাৰ এখন চোৰ পইচা আছে নে নাই পইচা আছে এতিয়া চাৰভাত ডাউন এখন খোলা কিনতে যায় খোলাই নাযায় দেখাছোঁ মই খোলা নাযায় চাৰভাত ডাউন ক'লো দেখোন নাকি ডাঙৰটো নাই নাই আছে দেখা নাই তো গুগল পে আছে ৰ'বা তে এতিয়া খোলা নাযায় চাৰভাত ডাউন মাৰছি কি কৰোঁ বিশ্বাসখন নহয় এই হ'ব আৰু পাছত খাম ঐ তেতিয়া যে গাড়ী ঠেলি ঠেলি আহি আছিল সিহঁতো তাতে আছে শনিবাৰো দেখিলোঁ বলচোন বল ইহঁতে আহিছে দেখোন প্ৰপ'জ কৰি দিয়া নাকি আজি কৰিবা পাৰা কিন্তু একচেপ্ট বা কৰে না নাই এই কৰে নকৰে পিছৰ কথা হ'ব এইটো ফাৰ্ষ্ট কৰি দিয়ক কি কৰি চাওক কৰিছা দে আহিছি দেখোন এই প্ৰপ'জ কৰাৰ কাৰণে ফুল চলিলে কিবা এটা ভাল হৈছিল মান হা মেক্টাৰ ফুল আকৌ নহয় ভুল হ'ল এইটো কি প্ৰপ'জ কৰিম আকৌ নহয় ভুল হ'ল কোৱাচোন কিনো কিহৰ এইবোৰ ৰাস্তাত অভদ্ৰামী ঘৰত যদি একো কাম নাই মাৰেক বাচন ধুই সহায় কৰি দিবি এই চব আহে আৰু মাজে মাজে এইখনে ঠেলাই ঠেলাই নিব লাগে তাত তেল ভৰাবৰ পইচা নাই আৰু যে আহে আৰু কি হ'লে এ কি কবি একচেপ্টটো নকৰিলাক এই গাড়ী ঠেলি নিছিলোঁ সেইখিনিও কথাও কৈছে গাদ্দাৰি কৈছে তই না কৈছে হ'ব যা মই জানোৱে কথা হ'ব যল হ'ব যা যল গাড়ীত কিন্তু তেল নাই একচিঙত নামি থৈ আহিম হ'ব যল হ'ব যল হ'ব গাড়ীত তেল নাই কি ধেমালি তই মিল্কতে বাফলো পোস্ট ও মিল্কতে বাফলো পোস্ট